Hello everyone, welcome to my channel. আজি আমি কথা পাতিম টিকটকৰ বিষয়ে। টিকটকটো যেহেতু বৰ্তমান বন্ধ হৈ গৈছে, অল ওভাৰ ইণ্ডিয়াত বেন হৈ গৈছে। তাৰ কাৰণে মই ভিডিঅটো আজি বনাইছো যিসকল লোকে টিকটক কৰিছিলে আগতে বা টিকটক কৰি ভাল পাইছিলে, টিকটকত নিজৰ টেলেণ্টসমূহ দেখাই আছিলে, সেই সকল ল'ৰাৰ কাৰণে মই ভিডিঅটো বনাইছো। বাকি যে নহওক প্ৰথমতে আজি কথা এটা কওঁ যে আজি 1 জুলাই তো প্ৰাচীন কালত আজিৰ দিনটোৰ পৰাই গৰম বন্ধ আৰম্ভ হৈছিল। লকডাউনৰ কাৰণে এটা প্ৰাচীন কাল বুলি ক'ব লগা অৱস্থা হৈ গৈছে আমাৰ, কাৰণ বহুত দিন হ'ল একদম ইচ্ছা নহৈছে ঘৰত থাকবা। বাকি যে নহওক ভিডিঅটো আৰম্ভ কৰোঁ। ভিডিঅটো আৰম্ভ কৰাৰ আগত ভিডিঅটোৰ উদ্দেশ্য এইটোৱে যে ফেচবুকত আজি মই বহুত ভিডিঅ' দেখা পালোঁ। আজি মানে 2 এদিনৰ পৰা বহুত দেখা পাইছোঁ যে টিকটক কৰা মানুহবিলাকে কান্দি কুন্দি অৱস্থা বেয়া হৈ গৈছে। মিমাৰসকলে অৱস্থা সিহঁতৰ মানে বেয়া কৰি দিছে আৰু এনেকুৱা মিমছ ওলাই আছে তেওঁলোকৰ। টিকটকাৰবিলাকৰ বহুত অৱস্থা বেয়া, তাৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ। বাকী যিয়ে নহওক মই টিকটকাৰ নহয়, তাৰ আগতে জনাই থওঁ যে মই টিকটকাৰ নহয়। তো আজি ভিডিঅ'টোত এতিয়া টিকটকাৰসকলে কেনেকৈ আকৌ টিকটক কৰিব পাৰিব বা কেনেকৈ আকৌ কৰিব সিহঁতে কামবিলাক, কিবা এটাতো কৰিব লাগিব সিহঁতে। তো সেইখিনি কৰাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবি, নিশ্চয় টিকটকাৰ বিলাকে কিবা নহয় কিবা এটা কৰিব পাৰিবি। আকৌ সেই প্লেটফৰ্মটো পাবি, কেনেকৈ কি কৰিব লাগে, ক'ত ডাউনলোড কৰিব লাগে, ক'ত কেনেকৈ কোনটো এপ ডাউনলোড কৰিব লাগে, গোটেইখিনি মই শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবি। বাকী যেনক প্ৰথমতে আমি 2টা ৰিয়েকশ্যন চাওঁ, কাৰণ টিকটকটো বন্ধ হোৱাৰ লগে লগে 2 ধৰণৰ মানুহে 2 ধৰণৰ ৰিয়েকশ্যন দিছে। গতিকে সেই ৰিয়েকশ্যনকেইটা প্ৰথমতে চাই লওঁ, আৰু ৰিয়েকশ্যন চোৱাৰ পিছত আমি ভিডিঅ'টো আৰম্ভ কৰিম। Facebook আছে, WhatsApp আছে, TikTok ডিলিট কৰি ইমান খালি ভিডিঅ' কৰিছিল। তই কি গম পাবি ইমান এনেকুৱা বনাইছিলে ভিডিঅ' কৰিছিল। रात में रंग हुई ओ रे साथिया देख हालत मेरी हाले कर दिया हाय रे ৰিয়েকশ্যন ভিডিঅ'কেইটা চাৱাৰ পিছত মইতো একচুৱেলি ৰ'ষ্ট হিচাপে কৰা নাই দেই, কাৰণ তাত ৰিয়েকশ্যন 2টা দিছোঁ, এনেকুৱা ৰিয়েকশ্যন হ'ব পাৰে। এনিৱে এতিয়া টিকটকাৰসকলেতো কিবা এটা কৰিব লাগিব। টিকটকাৰসকলৰ কাৰণে টিকটক যিবিলাকে কৰিছিলে তেওঁলোকক কৈছোঁ, টিকটকটোহে বেন হৈ গৈছে বৰ্তমান। টিকটক বেন বা টিকটকৰ লগত 59টা এপ আৰু বেন হৈ গৈছে। তথাপি কিন্তু এনেকুৱা এটা এপ আছে যিটো এপত আপোনালোকে আকৌ টিকটকৰ ভিডিঅ' কৰিব পাৰিবি। টিকটক যেনেকুৱা ছেম এপ, জাষ্ট নামটো বেলেগ, আৰু তাতে নিজে কিবা এটা আকৌ কৰ, সেই এপটোত যাই পেলাই কি আকৌ নিজৰ টেলেণ্ট দেখোঁ। টিকটকাৰবিলাকে যদি অৰিজিনেলি কিবা যদি টেলেণ্ট আছে তেতিয়াহ'লে আকৌ তাতেও প্লেটফৰ্মটোতে সেই প্লেটফৰ্মটোতো জেগা বিচাৰি নিশ্চয় ল'ব পাৰিবি। গতিকে টিকটকাৰসকলক কৈছোঁ, মই স্ক্ৰীণ ৰেকৰ্ডাৰ কৰি কিনে মই বঢ়িয়াকৈ ভিডিঅ'টো বনাই দি আছোঁ এতিয়া। তো এইটো টিকটক এপ নহয়, বা ইয়াত কোনো VPN কানেক্ট কৰি বা কিবা কানেক্ট কৰি টিকটক চলাব নোৱাৰা। গতিকে টিকটক ইণ্ডিয়াত যদি চলাব বিচাৰিছা, ইণ্ডিয়াত যদি কিবা এটা কৰিব বিচাৰিছা, সেই এপটো হৈছে লাইকি। লাইকি এপটোৰ কথা চবে জানেই। তো লাইকি এপটো বঢ়িয়াকৈ ডাউনলোড কৰিবি। লাইকি এপটোতো একে কথা, লাইকি এপটোতো সেই টিকটকৰ ভিডিঅ'ৰ নিচিনাই সেই ভিডিঅ'কেইটা দিবি, দিলে নিশ্চয় আকৌ আগৰ নিচিনাই ভিডিঅ' বনাব পাৰিবি, আগৰ নিচিনাই কিবা এটা কৰিব পাৰিবি। তো বাকী যিয়ে নহওক, যদি ভিডিঅ'টো ভাল লাগছি তেতিয়াহ'লে লাইক কৰিবি, আৰু যদি ভাল লগা নাই লাইক কৰিব নালাগে। বাকী যিয়ে নহওক, লাইকি এপটো প্লে ষ্ট'ৰত পাবিয়ে, সেই প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'বি। তো আজিলৈ বাই বাই, থেংক ইউ।